Hello everyone, welcome back to my YouTube channel. এতিয়া ৰাতিপুৱা 8টা বাজিছে আৰু মই দোকানলৈ গৈ আছোঁ। এনেই মই বাৰু দেৰিকৈ যাওঁ। এয়া দেখিছে দোকানবিলাক খোলাই নাই আৰু মই এতিয়া আমাৰ দোকান পালোহি। আৰু দিব লাগিব নেকি? কিমান দিব লাগিব কওক? সিদিনাখন তোমাৰ পইচা খোজা নাই, আজিতো খুজিছো। হ'ব কওক কিমান দিব লাগিব? এইপিনে চা কাঞ্চা এইপিনে চা। তই মোৰ ইউটিউব চেনেল এটা আছে ন, তাত তই মোৰ ভিডিঅ' চাই থাকিবি। তই উঠি যাবি দেই। এইটো আমাৰ কাঞ্চা, নমস্কাৰ দে। নমস্কাৰ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া মই এয়া হেৰি বহাইছোঁ, ঘুগুনি মানে পৰঠাৰ লগত খাবলৈ ঘুগুনি বহাইছোঁ, মানে প্ৰেছাৰ কুকাৰত আপোনাৰ চিটি মাৰি দিছোঁ। আৰু এইটো কাম একচুৱেলি মায়ে কৰে, কিন্তু আজি মই কৰিবলগীয়া হৈছে কাৰণ মা অহা নাই, দেউতাও অহা নাই। আৰু কিয় অহা নাই মই পিছৰ ভিডিঅ'ত কৈ আছোঁ। মানে যোনখিনি দায়িত্ব মায়ে লয়, আজি মই সেইখিনি ল'বলগীয়া হৈছে। তাৰপিছত ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এইপিনে মই চিটি মাৰিবলৈ দি দিলোঁ আৰু এইফালে মই দেখাই আছোঁ ডালিমী খুৰীয়ে কি কৰি আছে। মই আপোনাক দেখাই দিওঁ, এয়া ডালিমী খুৰীয়ে এইপিনে আপোনাৰ দালি বনাই আছে এতিয়া, দালি আৰু এয়া ভাত বহাই দিছে। আৰু এইখিনিয়ে আৰু এইফালে কলিতা খুৰাই কি কৰি আছে। এইপিনে কলিতা খুৰাই পৰঠা বনাই আছে, এই মই ভিডিঅ' দেখাই আছোঁ এইপিনে। তাৰপিছত এইপিনে পূৰা বৰষুণ দিছে, বতৰ বেয়া, ভালকৈ অহা নাই দেখোন কি হ'ল। এই বতৰ বেয়া, পূৰা পানী চানী হৈ গৈছে ESTC ভিতৰত, সেয়া আৰু। চ' এতিয়া মই অলপ বহিছোঁ, মোৰ যোনকেইটা বনাব আছিলে মই বনালোঁ। মাটি দালিটো বনালোঁ, দালিটো আৰু এইটো আপোনাৰ ঘুগুনি আৰু মাংস, সেইকেইটা মই বনাই ল'লোঁ। আৰু যোনখিনি এইবিলাক আহি পেলাই মায়ে কৰে কৰিব আছে হা। শাকি বনাইছে। আৰু কথাটো হ'ল কি কৈছোঁ, মায়ে যোনখিনি কাম মায়ে কৰে মানে আহি পেলাই, সেইখিনি মই আজি কৰিবলগীয়া হৈছে। মা অহা নাই, অকণমান দেৰি হৈছে, আৰু মা মানে চব পিনে চাই থাকে কি বনাব লাগে, কি কথা। ভাত শেষ হ'লেও, দালি শেষ হ'লেও বঢ়াই দিয়ে। এতিয়া মা অকণমান কৈছে দেৰিকৈ আহিব বুলি। আৰু হেৰি কি হ'ল, কিহৰ কাৰণে মা অহা নাই মানে, কালি দেউতাৰ গাটো পটককৈ দোকানতে মানে বেয়া হৈ গ'ল। আৰু আমি দেউতাৰ যিহেতু প্ৰেছাৰ ষ্ট্ৰ'ক হোৱা, মই যিহেতু কৈছিলোঁ দুবাৰ প্ৰেছাৰ ষ্ট্ৰ'ক হৈছিলে, তো মাজে মাজে দেউতাৰ গাটো বেয়া হৈ যায় মানে। ত' সেইকাৰণে পটককৈ দেউতাৰ কালি আকৌ কঁপনি নিচিনা উঠিলে, আৰু তাতে ঠাণ্ডাও পৰিছিলে বহুত। কঁপি জুই লগাই দিলোঁ আমি, জুইৰ ওচৰত বহিলে। তাৰপিছত তথাপিতো এঘণ্টামান তেনেকেই আছিলে, আৰু মানে বহুত ঠাণ্ডা সোমাই গৈছিলে। আৰু দেউতাক সুধিলেও দেউতাই খং কৰে, ভালকৈ নকয় কি হৈছে কি নাই, ভালকৈ সুধিলেও মানে আমাক খং কৰে আৰু। তাৰপিছত বমি কৰিলে, বমি কৰাৰ পিছত যেতিয়া দেউতাৰ লাষ্ট প্ৰেছাৰ ষ্ট্ৰ'ক হৈছিলে ব্ৰেইনত, তেতিয়া দেউতাৰ মানে কনচিষ্টেণ্টলি দেউতাই বমি কৰি আছিলে। সেইকাৰণে আমি অলপ ভয় খাই গৈছিলোঁ কি হ'ল বুলি। তাৰপিছত চিভিললৈ লৈ গ'লোঁ। কাষ্টমাৰ আহি গৈছিলে, আন্ধাৰ হৈছে নেকি। সেয়াই আৰু, মা দেউতা অহা নাহিলে অলপ বেয়া লাগে। আৰু কি হয়, দেউতা আৰু মাহঁতৰ কিবা এটা বেমাৰ হ'লে বহুত বেয়া লাগি যায় মনটো, কাৰণ মানে বহুত বেয়া লাগি যায়। তেওঁলোক নহ'লে জীৱনটো কিবা আধৰুৱা যেন হয় আৰু মোৰ মানে এইটো টেনশ্যন সদায় থাকে কি মা দেউতা যাতে ভালে থাকক, সদায় মই সেইটোকে ভগৱানক মানে প্ৰে কৰোঁ। আৰু মানে গাটো দেউতাৰ যেতিয়া পটক মানে বেয়া হৈ যায়, তেতিয়া বহুত টেনশ্যন এটা থাকে দেউতাৰ। আৰু দেউতাই মানে কথা ক'লে নুশুনে, যোনটো কৰিব কওঁ সেইটো ভালকৈ নকৰে, খাবলৈ ক'লে ভালকৈ নাখায়, আৰু মানুহজন সেইকাৰণে উইক হয়। আৰু
দেউতাৰ যিমান বয়স হৈছে তাতছেও বেছি দেউতাক মানে বেমাৰে আৰু মানে হেৰি কৰি পেলাইছে দেউতাক মানে আৰু বেমাৰী কৰি পেলাইছে দেউতাক আৰু এতিয়া সেয়াই আৰু আমি অনিতা বাও আহিলে এতিয়া কলিতা খুৰা মই ডালিমী খুৰী অনিতা বা আমিকেইটা মিলি পেলাই এতিয়া চলাই আছোঁ দোকানখন আৰু মা আহিব চাগে কাৰণ মাকটোতো আমিয়ে আনিছোঁ ভাইটি আৰু মই ইয়াত কাৰণ ঘৰত থকাতকৈ ইয়াত থাকিলে মাৰো মনটো ফ্ৰেছ হৈ থাকে আৰু নিজেও যিহেতু মায়ে আগতে যেতিয়া আমি কওঁ মাক খানা মানে এনেকৈ তুমি কিবা বিজনেছ এনেকৈ কৰিব পাৰা বুলি মায়ে ইমান ইম্পৰ্টেঞ্চ নিদিয়ে কিন্তু এতিয়া যিহেতু ইয়াত সোমাই গৈছে বিজনেছত মোৰ কাৰণে যিহেতু মোৰ হেল্প কৰিব লাগে আমাক তো সেইকাৰণে এতিয়া ৰাজেন ককা আহিব চাগে অলপ পিছত বজাৰ চজাৰ দেউতাই এনেই কৰি দিয়ে দেউতাই বজাৰলৈ যায় সদায় হা সেই বাৰে কথা পাতিব ধৰোঁ আকৌ মানুহেই আহি যায় মানে সেইকাৰণে উঠা বহা কৰি থাকিবলগীয়া হৈছে বেয়া নাপাব আৰু সেয়াই আৰু কি ক'ম মন চনবিলাক ভাল লাগি নাথাকে কিবা এটা হৈ থাকিলে ঘৰত পূৰা বৰষুণ দি আছে পূৰা বৰষুণ নমঃ শিৱায় ওম নমঃ শিৱায় পুৰা দুখাই গ'লে হা পাৰ্বতী আছে মীনা পলাই গ'ল দুটা মাইকী পাৰ্বতী আছে মীনা পলাই গ'লে পাৰ্বতী আছে মীনা পলাই গ'ল বোলে হয় নেকি আৰু একটা বিয়া পাতিব ফূৰ্তি চলাইছে হা বিয়া পাতিব কি কৈছে বিয়া পাতিব অংকুল চলাইছে আৰু পাতিব আৰু পাতিব নেকি আৰু পাতিব এতিয়া সেই পাৰ্বতী আতি আৰু পাৰ্বতী ভাল আছে যে সেইকাৰণে আছে শিৱৰাতে পাৰ্বতী শিৱৰাতে জামাই আপোনাৰ নাম শিৱ এটা শিৱৰাতি দে আৰু এটা পাতিবি শিৱৰাত্ৰিত ভাং খাইছিলে না তা বাবা না করতে করতে কি কৰি এয়া আমাৰ ভাইটি আহি পাই গ'ল দেউতাৰ বেমাৰৰ কাৰণে কাইলৈ হস্পিটাললৈ লৈ যাব গুৱাহাটী আপুনি ইয়াৰ পৰা লগে বিলাক এতিয়া আমি বজাৰৰ লিষ্ট কৰি আছোঁ কি কি আনিব লাগে এইপিনে ৰাজেন ককাই আছে এইপিনে কলিতা খুৰা এইপিনে ভাইটি আৰু আজি ৰাতিলৈ এটা অৰ্ডাৰ আছে মানে পিছত দেখাই আছোঁ কি হ'ব মানে তো সেইকাৰণে তাৰ কাৰণে যোগাৰ কৰি আছোঁ এনেইতো আমি নুখোলোঁ কিন্তু কেতিয়াবা আমি মানে কিবা অৰ্ডাৰ এনেকুৱা ডাঙৰ অৰ্ডাৰবিলাক থাকিলে খুলি দিওঁ মানে কৰি আৰু কেইদিনমানৰ আগতেও তেনেকৈ খুলিছোঁ বাৰু সেইখিনি আপোনালোকক দেখাই দিম এতিয়া পূৰা এতিয়া লিষ্ট বনাই আছে হেল্ল' এতিয়া আমি কি কৰি আছোঁ দেখাম এতিয়া মই আবেলি আৰু এইপিনে আমাৰ কানেকশ্যন নাছিলে ৰাতিৰ লাইটৰ কানেকশ্যন সেইকাৰণে ৰাজেন ককাই এইপিনে কানেকশ্যন দি আছে এইপিনে তাঁৰত এইফালে লাইট লগাই দিব এইপিনে আৰু এইপিনে আমাৰ গৌৰৱ বৰা আহি গ'ল হাই কৈ দিয়া হেল্ল' গৌৰৱ বৰা আহি গ'ল এইপিনে তাৰপিছত এইপিনে ৰাজীৱ শুই আছে আপোনাৰ কি হৈছে কেইডাল তামোলে মূৰত ধৰিলে বুলি তামোলে প্ৰেছাৰ ধৰিছে মূৰত ধৰিছে এইটোৱে ইনভাৰ্টাৰ কানেকশ্যন লাইট গুচি গ'লে মানে ইনভাৰ্টাৰ কানেক্ট কৰি আছে মানে এইফালে আৰু এটা বস্তু দেখাই আছোঁ আপোনালোকক এইজোপা আমাৰ গছ ধুনীয়াকৈ বনাই দিছে ইয়াত ধুনীয়াকৈ চৰাই পৰি আছে আৰু এইটো চৰাই ঘৰ আৰু এইপিনে ধুনীয়াকৈ এটা চাংঘৰ টাইপৰ আছে আৰু এইটো এইপিনে বহুত ডাঙৰ প্লেট এখন আছিলে আৰু তাত একদম মন্দিৰ পাৰ্ক পুখুৰী চব বনোৱা আছিলে কিন্তু এইটো ভাঙি গ'ল কাৰণে আমি আঁতৰাই দিলোঁ পিছত ভালকৈ বনাম এজন খুৰা গছজোপা চাই আছে আপুনি এয়া এইপিনে ডালিমী খুৰীয়ে পূৰা মাংস বনাই আছে পূৰা 7-8 কেজি মাংস এয়া 8 কেজি মাংস এয়া পূৰা এইবিলাক মাংস বনাই পেলাই
মাংস বনোৱাৰ পিছত লগ পাই আছোঁ আৰু আপোনালোকক কি হয় দেখাই থাকিম আৰু ইয়াতো লাইটটো ফিটিং কৰি দিলে আৰু এনেই ৰাতি ইয়াত মানে এনেকুৱা কানেকশ্যন নাছিলে ইনভাৰ্টাৰ কিন্তু এতিয়া কৰি দিলে আৰু সেয়া আৰু ইপিনেও এইফালে ৰাজেন ককাইহঁতৰ কাম শেষেই হোৱা নাই ফিটিং কৰিয়ে আছে জানটো ভাইটি লাগি আছে সেইকাৰণে বহিলোঁ অকণমান আৰু কি ক'ম আৰু মা আৰু দেউতা নাই দেউতা যিহেতুতো বেমাৰী শুই আছে দেউতাক কাইলৈ আমি গুৱাহাটীলৈ লৈ যাম ভাইটি যাব ভাইটি সেইকাৰণেই আহিছে দেউতাৰ কাৰণে ব্ৰেইনত অকণমান দেউতাৰ অলপ ক্লটিং হৈছে বুলি কৈছে মানে অকণমান ব্ৰেইনত অকণমান তেজ মানে জমা হৈছে বুলি কৈছে মেডিচিনত ঠিক হ'ব বুলি কৈছে যাতে ভাল হওক দেউতাৰ সেইটোৱে মানে আশা ৰাখিছোঁ বহুত মনটো বহুত বেয়া লাগি আছে মানে আপোনাক মই প্ৰকাশ কৰিব পৰা নাই মানে মোৰ মনটো মানে ইমান মানে বেয়া লাগি আছে মা থাকে দেউতা থাকে আৰু তেওঁলোক নাই কাৰণে মানে বহুত বেছি এটা বেয়া লাগি আছে মানে প্ৰকাশ কৰিব পৰা নাই মানে বস্তুটো কি হৈ আছে দেউতাই তথাপিতো আমি কি কৰিব পাৰিম নোৱাৰিম দেউতাৰ এইফালৰ পৰা টেনশ্যন হৈ আছে মানে পাৰিম নাই বুলি দেউতাই তথাপিতো খবৰ লৈ আছে আৰু তাতে আজিতো ৰাতিটো আমি তেনেকৈ নুখুলোঁ কিন্তু কেতিয়াবা এনেকৈ থাকিলে আমি খুলি দিওঁ ৰাতি আৰু যাতে ভাল হওক সেইটোৱে কামনা কৰি আছোঁ আৰু কোপন দে কেইজন দিলে আপোনালোকৰ লগৰ চগৰ কোনোবা থাকিলে মানে এতিয়াই পঠিয়াই দিব দেই লাগিলে আকৌ দিগদাৰ পাই যাব পিছত পানী বটল থেংক ইউ এইটো আমাৰ দেউতা বহি আছে গুৱাহাটীলৈ যাব হেৰিলে চেকআপ কৰিবলৈ কি কয় এতিয়া ডক্টৰে আজিও উঠাই নাছিলে আজি অকণমান উঠিছে আৰু মানে দোকানৰ মানুহখিনি দেখিয়ে উঠি গৈছে বেচেৰাটো ন এইটো এতিয়া বহি আছে এইটো আমাৰ বহি আছে দেউতা মানে কি হেৰি গুৱাহাটী যোৱাৰ কাৰণেই মানে নিজেই দাড়ি চাৰি কাটি পেলাই এতিয়া বহি আছে মানে ডক্টৰক দেখাব কি দেউতাৰ একো হোৱা নাই মানে এডমিট কৰি দিয়ে বুলি ভয় খাইছে আপোনালোকো মাৰ পাকঘৰলৈ ভাত এসাঁজ খাবলৈ বায়ে ভাত লগাই আছে আৰু নাই এই আমাৰ দেউতা বেমাৰত আহি বহি আছে সি আজি হস্পিটেলত যাব গুৱাহাটী যাব লাগিব আজি গুৱাহাটী যোৱাৰ আগতে বহি আছে দোকানত বাই বাই দি আছে বাই বাই দেউতা বেচেৰা দেউতা বাই এই আমাৰ গৌৰৱ বৰাই লৈ যায় হস্পিটেললৈ ধৰি দে সেইকাৰণে কৰি দিছোঁ দেউতা ইয়াত শু বাই দেউতাক ধুনীয়াকৈ এভমিন খাব নেকি গেছৰ টেবলেট খালে আৰু টেবলেট আৰু মায়ে কিবা টিফিন দিছে নহয় কিবা এটা খুৱাই দিব লাগিবতো দেই আৰু জিজ তিজ বিলাহী চিলাহী কিবা নোখোৱাবা গেছ হৈ যাব হ'ব আৰু ইহঁতি যাব ওলালে আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিব নাপাহৰিব থেংক ইউ